ৰ'বা কলৈ যোৱা চাই যোৱা মোৰ ভিডিঅ'টো। 10 তাৰিখ 8 মাহ 2023 চন। আজিৰ এই দিনটো এটা বিশেষ দিন। সেইকাৰণে ৰাতিপুৱা শোৱাৰ পৰা উঠি লৰালৰিকৈ বৰষুণক ইগনৰ কৰি ওলাই আহিলোঁ। কাৰণ আজি আমাৰ এই পপলিজনীৰ জন্মদিন। মামাৰ ঘৰত আহি অলপ সময় বহিলোঁ। তাৰ পাছত বেলুন ফুলালোঁ, নিজকো অকণমান সজালোঁ। যিহেতু আহিব আলহী, হৈ থাকিলে কেনেকৈ হ'ব মই ফেডেলি, নহয় জানো? এইফালে কিবা কিবি যা যোগাৰ কৰি আছে, কি বনাইছে নাজানো অৱশ্যে। এইটো কথা বাৰু পাছত গম পোৱা হ'ব দিয়ক। প্ৰথমতে আপুনি কওকচোন, মোৰ ভিডিঅ'টো ইনষ্টাগ্ৰামত চাই আছে নে ইউটিউবত চাই আছে, আৰু কোনটো জেগাৰ পৰা চাই আছে? এনেকৈ সজালোঁ দেই, বৰ ভালকৈ নাজানো। তথাপিতো এইজনী আমাৰ পপলি মানুহ ওলাই মেলি ৰেডি হৈ আছে। আৰু এইফালে আলহী আহিছে, এওঁলোকে আকৌ বহুত দিনৰ মূৰত লগ পোৱাৰ বাবে সাৱটি ধৰিছে। তাৰ পাছত কেক কটা হ'ল। যেতিয়া কোনো এজন ব্যক্তি বা মানুহৰ উপজাদিন পালন কৰা হয়, সেই সময়ত মমডাল ফু মাৰি কেক কটা হয় আৰু লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়। আৰু আনফালে এজন ব্যক্তি যেতিয়া পৃথিৱীৰ পৰা শেষ নিশ্বাস ত্যাগ কৰি যায়গৈ, তাৰ পাছত এগছ চাকি জ্বলাই ধূপ জ্বলাই তেখেতক স্মৰণ কৰা হয়, তেখেতৰ আত্মাৰ সদগতি কামনা কৰা হয়। কি যে ওলোটা ন পৃথিৱীৰ নিয়মবোৰ। উপজাদিনত কেক খাবলৈ অনা নহয়, মুখত সানিবলৈহে অনা হয়, নহয় জানো? যি কি নহওক, আমাৰ ধুনু মানুহজনীক মৰমতে নাম এটা দিবচোন, আৰু লগতে আশীৰ্বাদো কৰিব দেই, যাতে তাই ডাঙৰ হৈ ভাল মানুহ হয়। তাৰ পাছত আমি ভাতটো খাই ল'লোঁ। আমাৰ লগতে একেলগে তাইও ভাত খাইছে। তাই ইমানখিনি ভাত নাখায়, এনেই নামতহে উলিয়াই লৈছে। 2 গহা 3 গহা ভাত খোৱাৰ পাছত তাইৰ অৱস্থা এইটো। ভুজিয়া বিস্কুট পালে নিজেই লৈ খাব, কিন্তু ভাত খাবলৈ ইমান হেমাহি। ভাত খাই হোৱাৰ পাছত আমিও অলপমান ওলাই আহিলোঁ, যিহেতু কেইদিনমানৰ পাছত লগ পাইছোঁ। ওপৰৰ ফালে ফেন ঘূৰি আছে আৰু তলফালে চক। এনেকুৱাতে সন্দেহ হয়, কষ্টৰ ফল মিঠা নে তিতা। অলপ সময়ৰ পাছত আলহী যাবলৈ ওলাল, আৰু ময়ো ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ দিয়ক। হাতত 2টা বেলুন লৈ আহিছোঁ। বেলুন মোৰ প্ৰিয়। আপোনাৰ? আহি থাকোঁতে আকৌ ৰাস্তাতে ৰীলখন লগ পালোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। যি কি নহওক, আকৌ এটা নতুন মিনি ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সকলো ভালে থাকিব দেই। কমেণ্ট কৰি জনাব কাৰ খবৰ কি।